কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আৰু এতিয়া সময় হৈছে আবেলি 4মান বাজিছে আৰু লগৰটো ক'লে বোলে ক্ষীৰ খাব বোলে আজি কেনে অলপ আহিছোঁ বজাৰ কৰিবলৈ ৰেচনৰ ওপৰতে নিব লাগিব চাউল তাউল কিবা হৈ আছে তো এতিয়া আহিছোঁ আৰু দোকানত মানে কি হ'ল মানে আধা লিটাৰটো নাই 10 টকীয়া পেকেটহে আছে বুলি কৈছে তাকে ল'ব লাগিব 2 লিটাৰমান লাগিছিল কম গাখীৰ হ'লেতো ভাল নালাগিব 11 টকা নহয় এটাত 11 টকা হ'লে বহুত ল'ব লাগিব দেখোন কিমান দাম কিমান থাকে এইটো চাই আছোঁ মই লৈ ল'লোঁ গাখীৰ 11 পেকেটমান আছে মানে লিটাৰ হিচাপত নাই আৰু 10 টকীয়া পেকেটকে ল'ব লগা হৈছে আৰু মানে এইখন দোকানৰ পৰাই খাওঁ ৰেচন মানে বেলেগলৈ নগ'লোঁ আৰু তাৰ পৰাই লৈ আহিলোঁ যি পাইছোঁ তাকে লৈ আহিছোঁ আৰু এতিয়া বোলে লগতে বনাব তাকে চাওঁ আজি বহুত দিনৰ মূৰত খোৱা হ'ব ক্ষীৰ বাহিৰত অহাৰ পৰা খাবই পোৱা নাই আৰু আলহী ৰুম মানে বনোৱা আৰম্ভ কৰিলে বাৰু চাওঁ কেনেকৈ বনাই মই বিশেষকৈ নাজানো লগতে বনাই আছে আৰু এইফালে চাউল দিছে তেলো দিছিলি ন বনোৱা হৈ আছে আৰু এইফালে কিচমিচ তাৰপিছত কাজু বাদাম দুধ আৰু এইফালে এতিয়া গাখীৰ ঢালা হ'ব কমিছে ন অলপ 1 লিটাৰমান আহিছে নেকি অলপ আৰু এইফালে হৈ আছে আমাৰ ক্ষীৰ গাখীৰটো মানে অলপ বেছি হ'ব লাগিছিল অলপ কমি আছে অলপ পানীটো ক্ষীৰ অলৰেডি হৈ গৈছে আৰু এতিয়া খাম আৰু আৰু এয়া খাব লৈছোঁ ক্ষীৰ খাই লওঁ